তো হেল্ল' গাইজ, আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি মই কৰিব ওলাইছিলোঁ এটা চ'ল' ৰাইড, কিন্তু হঠাৎকৈ মোৰ ফ্ৰেণ্ড এজনৰ ফোন আহি গ'ল আৰু ক'লে কি তোৰ লগত ময়ো যাম। গতিকে চ'ল' ৰাইড নহ'লগৈ, গৈ কিনে আমি দুজন হৈ গ'লোঁ। এতিয়া আমি দুজনে মিলি এটা চিম্পল ৰাইড কৰিবলৈ ওলাই যাম, কাৰণ আজি ৱেডাৰটো অলপ ভাল লাগিছে আৰু খুবেই মজাদাৰ ৱেডাৰ হৈ আছে। তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল ৰাছিজ ব্লগ। আপোনালোকে আগতে সেই ফ্ৰেণ্ডজনক ইউটিউবত লগ পোৱা নাই, আজি প্ৰথমবাৰ তেওঁ মোৰ ইউটিউব চেনেলত আহিব। আৰু মই এতিয়া গা পা ধুই কমপ্লিটলি ক্লিয়াৰ, আৰু এতিয়া মই সম্পূৰ্ণ যাবলৈ ওলাইছোঁ। বাট এবাৰ ছাতৰ পৰা আমাৰ এই ঘৰৰ নাজাৰাটো নচলে, অকল ভালেই নালাগে এইটো, আৰু তাতে ধুনীয়া হাৱা দি আছে। তো গাইজ, আজিকালি বাইকবিলাকত এটা অপশ্যনটো ভাল যে এই ষ্টেণ্ডটো যেতিয়ালৈকে উঠোৱা নাযায় তেতিয়ালৈকে ৰেড ছিগনেল মাৰি থাকে, আপোনালোকে দেখিব পাইছে। তো মই ষ্টেণ্ডডাল উঠাই দিম, তো তেতিয়া এইটো বন্ধ হৈ যায় অট'মেটিক। তো খুবেই মজাদাৰ। আৰু বৰ্তমান তেল তো গাইজ, এতিয়া মই ঘৰৰ পৰা ওলালোঁ। এতিয়া ফ্ৰেণ্ডজনক পিক আপ কৰোঁ, তাৰপিছত ফিউলিত পেট্ৰল ভৰাই কেনে ডাইৰেক্ট আপোনালোকক ডেষ্টিনেশ্যনলৈকে লৈ যাম। বলক আৰু গাড়ী মই ফাইনেলি এতিয়া মই জেমছ চৰণীয়াক লগ পালোঁ, আৰু আহি পাই তাক মই বাইক উঠাই দিলোঁ হাতত। এতিয়া আমি গৈ থাকিম, বলক আপোনালোকে চাই থাকক। আমি আপোনালোকক সমগ্ৰ দৃশ্যাৱলী দেখাবলৈ প্ৰয়াস কৰিম। বঢ়িয়া। তো এতিয়া আমি বলক আপোনালোকক দেখুৱাই আছোঁ, চব কুছ চাই থাকক গাইজ। অনুভৱী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমার আগমন জোনাকি আকাশত উমলে মন। ক'ত যা? শ্বুটিং কৰি আছা? যাবি? বঢ়িয়া বঢ়িয়া। ক'ত আছে এতিয়া শ্বুটিং? দোকানত? ঠিক আছে, বঢ়িয়া। ভৱিষ্যত থাকিল। ঠিক আছে, পাই যাব। গাইজ, তেলটো ভৰাই লওঁ। তেল ভৰাম এতিয়া আমি। বেছি নভৰাওঁ, ইমানমান ভৰাম আৰু। উঠাই আছোঁ দে। কিমান নাম্বাৰ আছে? কি কোৱা? এক টোপনিৰো দেই তেল। ভালকে দি জকৰাই দিয়ে আৰু ইমান দামৰ কথা। বঢ়িয়া, থেংক ইউ। দে যাওঁ দে। তো গাইজ, আমি আহি এঠাইত ৰখিলোঁ, ঠাণ্ডা পানী খাবৰ কাৰণে ৰখিলোঁ। তাৰপিছত এতিয়া আমি আকৌ আপ ডাউন কৰিম, যাম। তো আজি আমি নিশান্ত চাচাক মিছ কৰিলোঁ। নিশান্ত চাচা আমি ছানডে ৰাইডত লগ পাই আছোঁ চাচাক। তো বঢ়িয়া। তো গাইজ, আমি পানী চানী খালোঁ আৰু চামোচা এটা মাৰি দিলোঁ গাইজ, আৰু লৈছোঁ, বেগত ভৰাই লৈছোঁ, সেইটো খাম আমি গৈ কিনে। তো আমি গৈ আছোঁ গাইজ। অনুভৱী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমার আগমন জোনাকি আকাশত উমলে। এতিয়া আমি আছোঁ নাগ্ৰিজুলিৰ আইলেণ্ডত, আৰু আপোনালোকে চাব পাৰে ধুনীয়া এটা পৰিৱেশ। আৰু এই যিটো আপোনালোকে ৰাস্তাটো দেখিবলৈ পাইছে, এইটো ৰাস্তাটোৰে তামোলপুৰৰ পৰা নাগ্ৰিজুলি হৈ আপোনালোকে ওদালগুৰি, তেজপুৰ, নগাঁও হৈ কমপ্লিট উজনি অসমখন এক্সপ্ল'ৰ কৰিব পাৰে এইটো পথেৰে। তো আমি যাম নিশ্চয় কেতিয়াবা, লগত আমাৰ জেমছ চৰণীয়াও যাব। আমি কমপ্লিটলি বাইক ৰাইডত যাম আমি। এই আৰু চাওক আপোনালোকে সুন্দৰ পৰিৱেশ, আগলৈকে আকৌ দেখাই আছোঁ। এইখন ভালদৰে আপোনালোক দেখুৱাই আছোঁ। এইখন পিছপিনে দেখা পাইছে আপোনালোকে অলপ। এইখনে হ'ল আইলেণ্ড, এইটো হ'ল আৰ্টিফ। আইলেণ্ডত সোমোৱাৰ আগে আইচক্ৰীম খাই লওঁ।
Oh, भाई आइसक्रीम तो ये गाइस आइसक्रीम 20 टकिয়া आइसक्रीम गाइस खाओ रोड দি আছে যদিও বঢ়িয়া ধুনীয়া সুন্দৰ হাৱা মাৰি আছে গতিকে অলপ ভাল লাগি আছে আইসক্ৰীমটো খাই আৰু বেছি ফ্ৰেছ লাগি আছে মানে মিৰামাৰ গাইস মিৰামাৰ আইসক্ৰীমটো খাই লও গাইস তামাম মজা লাগিছে গাইস তামাম জোস পুৰা এনাৰ্জি এয়া আমাৰ নাগৰিজুলিত থকা আইলেণ্ডৰ দৃশ্য আপোনালোকে চাব পাৰে তো এতিয়া আপোনালোকক আমি চাপাত বাগানৰ কিছু দৃশ্য আপোনালোকক আগত দেখুৱাম ধুনীয়াকৈ তো এয়া হ'ল নাগৰিজুলিৰ চাপাত বাগান তো কি ধুনীয়া পৰিৱেশ গাইছ ৱাও ৱাও বহুত দিনৰ মূৰত এনেকুৱা এখন ঠাইত যদি এনেকৈ ডেইলি বহি কেনে গিটাৰখন লৈ ধুনীয়াকৈ মিউজিক কৰি থাকিব পাৰোঁ আৰু কি লাগে গাইছ নে কি তো গাইছ যদি বৰ লাগি থাকে কেতিয়াবা আপোনালোকৰ বৰ লাগি থাকিলে এনেকুৱা ঠাইবিলাকত আহি অকণমান চিল কৰিব পাৰে তো আপোনালোকৰ মনটো খুবেই মানে মজা লাগি যায় গাইছ মজা মানে কৈছোঁ আৰু মানে মই নিজে বৰ হৈ আছিলোঁ আজি তো অকলেই ওলাই আহিম বুলি ভাবিছিলোঁ বাট মোৰ পাৰ্টনাৰ হৈ গ'ল আজি জেমছ চৰণীয়া ডাঙৰীয়া তো দুজনে আহি খুবেই মজা কৰিলোঁ তেখেতৰ পূৰা ভিডিঅ' বনোৱাত ব্যস্ত আৰু তেখেতৰো এটা ইউটিউব চেনেল আছে গাইছ ছাবস্ক্ৰাইব কৰি ল'ব পাৰে চেনেলটোৰ নামটো কৈ দিয়া মিউজিকেল বেণ্ড অফ আছাম গতিকে আপোনালোকে চাৰ্চ কৰিব আৰু মিউজিকেল বেণ্ড অফ আছাম সকলোৱে গমে পাইছে আৰু গিটাৰিষ্ট পেট্ৰিত ভাল গিটাৰ বজায় গতিকে আপোনালোকে তাত চাৰ্চ কৰিলে আমাৰ অনুষ্ঠানসমূহ দেখা পাব আপোনালোকে ষ্টেজ পাৰফৰ্মেঞ্চৰ গতিকে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'বিলাক এণ্টাৰটেইনমেণ্ট পাই আপোনালোকক চাওক নাই ইয়াৰ মোৰ বেক চাইডে চাওক গাইছ ৱাও এইখিনি ঠাই বহুত দূৰ খোজকাঢ়ি আহিলোঁ গাইছ কিন্তু এনেকুৱা ফিলে হোৱা নাই যে খোজকাঢ়ি আছোঁ তো গাইছ মই এতিয়া পূৰা ৰেষ্ট লৈ আছোঁ গাইছ এনেকৈ শুই আছোঁ যিহেতু আমি প্ৰকৃতিৰ মানুহ প্ৰকৃতিৰ লগত মই এখনতে গাইছ আজি খুবেই মজা লাগিছে প্ৰকৃতিৰ লগত একদম মই বিলীন হৈ গৈছোঁ গাইছ একদম মজা কি ভাল লাগিছে ন গাইছ তো গাইছ আমি এতিয়া ওলালোঁ অকণমান ৰেষ্ট ল'লোঁ দুইজনে মিলি অকণমান কথা পাতিলোঁ প্ৰকৃতিৰ মাজত সময় কটাই কিনে আমি এতিয়া যাব ওলালোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ নাযাওঁ আমাৰ ফ্ৰেণ্ড এজন আছে ডেভিড নাৰ্জাৰী তেখেতৰ আমাৰ কীবৰ্ড বজায় ভাল কীবৰ্ড বজায় তেখেত তো তেখেতৰ ঘৰত এপাক সোমাই তাক লগ কৰি মাত এষাৰ দি গাইছ এতিয়া ডেভিড ভাইৰ ঘৰত আহি পালোঁ এইখিনিতে আপোনালোকক এটা কথা ক'ব পাই সুখী হ'ম যে তামোলপুৰত মেকআপ কোৰ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে তো যিসকল ইচ্ছুক লোকে মেকআপ কোৰ্চ কৰিব বিচাৰে আমাৰ তামোলপুৰতে হৈ আছে তো আপোনালোকে এই কোৰ্চটো কৰিব পাৰে মই কণ্টেক্ট নম্বৰ আপোনালোকক স্ক্ৰীণত দি দিছোঁ কণ্টেক্ট কৰি কিনে ডিটেইলছ ল'ব পাৰিব গ' ফৰ ইট যাব পাৰে আপোনালোকে যোনবিলাকে মেকআপৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেখেতসকলে কল কৰক কণ্টেক্ট কৰক হোৱাটছএপো কৰিব পাৰে সেইটো নম্বৰতে স্ক্ৰীণত আহি আছে গাইছ তো এতিয়া আমি ডেভিড ভাইৰ ঘৰতে আছোঁ আৰু এতিয়া অকণমান চাহ পানী খাই আমি ইয়াৰ পৰা ওলাম গাইছ তো হেল্ল' গাইছ আমি এতিয়া ডেভিড ভাইৰ ঘৰৰ পৰা ওলালোঁ আৰু এইটো সিহঁতৰ ঘৰ হয় এতিয়া নতুনকৈ বনাই আছে সিহঁতৰ ঘৰ এইখেতেই হ'ল আমাৰ ডেভিড ডাঙৰীয়া তো আমি এতিয়া ভাত চাত খালোঁ খাই লৈ এতিয়া ওলালোঁ আৰু যাম সকলোৱে একেলগে যাম বঢ়িয়া বাইকত বহি আছোঁ তো যাম আৰু বলক ৰাস্তাত লগ পাই আছোঁ আমাৰ প্ৰত্যেক ভাইৰ যিটো চেনেল আছে এইটো লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰিবি আৰু থেংক ইউ আৰু এইখেতে যাব এতিয়া মানে সফল হওক কিয় বঢ়িয়া লগ পাম বাই তো গাইছ এতিয়া আমি ওলালোঁ গৈ আছোঁ বলা ওখ আছে আগত তো ভালকৈ যাবা আমি নাযাওঁ আৰু গাইছ কম অন গাইছ আজিৰ দিনটো ফুল এনজয় কৰিলোঁ লাগে আৰু এখেতৰ হৰ্ণটো অলপ বেছি হৈছে গাইছ বহুত হৰ্ণ মাৰি আছে ভিডিঅ' বনোৱাত বহুত ডিষ্টাৰ্ব কৰি আছে তো
তো গাইজ আমাক ডেভিড ভাই ড্ৰপ কৰি কিনে গুচি গ'ল এতিয়া আমি যাম দুজনে মিলি আমি গাইজ আমি বিশেষকৈ আমি এটা বস্তু পাহৰি আহিলোঁ আমি হেলমেট পাহৰি আহিলোঁ গাইজ ব্লগটো আজি ইমানখিনিয়ে আছিল এইখিনিতে আমি শেষ কৰিলোঁ আজি ব্লগটো আশা কৰিছোঁ ব্লগটো চাই নিশ্চয় ভাল পাইছে তো এনেকুৱাই আছিল আজিৰ দিনটো এনেকৈ ব'ৰ হৈ আছিলোঁ দিনটো ঘৰত আৰু ব'ৰ হৈ থাকিলে কি কৰোঁ কি নকৰোঁ কৰি এনেকৈ ওলাই আহিলোঁ অলপ ব্লগ কৰিলোঁ তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তো যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব আৰু যদি কিবা ক'ব লগা থাকে কমেণ্টত নিশ্চয় জনাই দিব তো জেমছ দাই কিবা ক'ব নিশ্চয় হয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকক প্ৰতিদিনে আমি নতুন নতুন ভিডিঅ' দি যাবলৈ প্ৰয়াস কৰিম আপোনালোকে ছাপোৰ্ট কৰি যাব এয়া পেট্ৰিয়ট আমি সদায় নতুন নতুন ভিডিঅ' আপোনালোকক দেখুৱাই যাবলৈ প্ৰয়াস কৰিম ধন্যবাদ তো আকৌ লগ পাম নতুন এটা ভ্লগৰ সৈতে তো আজিলৈ বাই বাই টাটা অ' এয়া আমি আহি আছিলোঁ আহি থাকোঁতে চাচা ভাইয়ে চাইকেল লৈ মাছৰ ব্যৱসায় কৰি আছে মাৰি লৈলো মাছ আৰু ঔটেঙা লৈ আহিছো চাচাই মাছ লৈ আহিছে চাওঁ মাছকেইটা চাওঁ মাছ কেইটা নহয় মাছ আছে দুটাই মাত্ৰ কেইটা বুলি কৈ লাভ যায় চাচাই আজি আমাৰ লগত নগ'ল আমাৰ ভ্লগত নাছিল চাচাই এইটো ঔটেঙা হয় চাচাই ঔটেঙা বজাৰ কৰি আনিলে আজি চাচাই পুৰা মাছ খাব আৰু ন গাইজ নেকি এইটো মাছ মাৰি লৈ আহিলো বঢ়িয়া কেনে ফিলিংছ কেনে ভাল দাম কেনে মাছৰ দাম মই কি জানো মই খালৰ পৰা মাৰি লৈ আহিছো বেলেগৰ পৰা লৈ আহিছে নেকি